চাওক সেইটো আমি এতিয়া বুজিবলৈ পাইছোঁ মানে যিটো KC খন দিছে কিন্তু এটা টুপ এটা দি থৈছে তাৰমানে KC খন দিছে ঠিকেই কিন্তু এটা 4খন জিলাক লৈ এখন KC দিছে আমি বৃহত্তৰ এটা জাতি কোচ ৰাজবংশী জাতি এটা বৃহত্তৰ আমাৰ সব এৰিয়াৰে আমাৰ ৰাজবংশী আছে গোটেই অসম জুৰি আমাৰ ৰাজবংশী আছে এই 4খন জিলালৈ KC খন দিছে এইটো আমি এটা ধন্যবাদও জনাইছোঁ কিন্তু সেইটোৱে সেই KC দি আমাৰ জাতিটোৰ কোনোদিন উন্নতি নহ'ব খালি 4খন জিলাক লৈ আমি চিন্তা চৰ্চা কৰি নলওঁ আক্ৰাচুই সেইটো ক্ষেত্ৰতে কৈছোঁ আমাৰ যিখন কমতাপুৰ আমাৰ যিটো ৰাজ্য আছিল কমতাপুৰখন আমাক লাগে অতি শীঘ্ৰে লাগে লগতে জনজাতিখন যাতে বিজেপি চৰকাৰে অতি শীঘ্ৰে আমাক দিয়ে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ চাওক যোৱা পৰহি আজি পাঁচখন জিলাৰ 5খন ৰাজ্যৰ 12টা জনগোষ্ঠী তেওঁলোকে জনজাতিকৰণ প্ৰদান কৰিলে বিজেপি চৰকাৰে কিন্তু ঘটনাটো হ'ল কি আমি আজি যুগ ধৰি কোচ ৰাজবংশী লগতে 6 জনগোষ্ঠী আমি জনজাতিকৰণৰ ক্ষেত্ৰত ইমান দিনে আমি আন্দোলন কৰি আহিছোঁ বিমানৰ ওপৰত মেমৰেণ্ডাম দি আছোঁ গুৱাহাটীত দিছোঁ দিল্লীত দিছোঁ নৰেন্দ্ৰ মোদীক দিছোঁ অমিত শ্বাহক দিছোঁ অসমৰ মন্ত্ৰীসকলক চবকো দিয়া হৈছে যে ঘটনাটো হ'ল কি আজিৰ তাৰিখলৈকে আজি বিজেপি চৰকাৰ অহাৰ পিছৰ পৰা আমাৰ ৰাজবংশী জাতিৰ কোনো ধৰণৰ ডেভেলপমেণ্টৰ কোনো ধৰণৰ চিন্তাৰ চৰ্চা নকৰিলে জনজাতিকৰণৰ কোনো ধৰণৰ তেওঁলোকে নামাতিলে সদায় আমাক মাতি মিটিঙত বহাই কয় আপোনালোকৰ সব কাম সম্পূৰ্ণ হৈছে আপোনালোকৰ 10% বাকী আছে আপোনালোকৰ এইবাৰ সংসদত আমি উত্থাপন কৰি আপোনালোকৰ জনজাতিকৰণ হ'ব কিন্তু সেই কথাৰ কয় যেতিয়া ইলেকশ্যন আহিব তাৰ আগে আমাৰ লগত আলোচনা কৰি তেওঁলোকে যে মিথ্যাচাৰবিলাক প্ৰকাশ কৰে যে ঘটনা আমি এটা কথাই ক'ব বিচাৰোঁ বিজেপি চৰকাৰখনক আপোনালোকে চাওক সময় থাকাতে হৰিৰ নাম লওক কিন্তু এতিয়া আমি 6 জনগোষ্ঠী আমি জাগিছোঁ আমাৰ নিজৰ প্ৰাপ্য নিজৰ দাবী যিটো আমাৰ প্ৰাপ্য আমাৰ জন্মগত স্বত্ব আমাৰ নিজৰ প্ৰাপ্যটোৰ কাৰণে আমি যুদ্ধ কৰি আছোঁ আপোনালোকৰ কাৰো বাপৰ সম্পত্তি আমি বিচাৰিব যোৱা নাই আমাৰ নিজৰ যিটো প্ৰাপ্য আমি এইটোৱে বিচাৰিছোঁ সেইটো কাৰণে আমি সকাই দিব হৈছে বিজেপি চৰকাৰখনক আৰু অসম চৰকাৰ বা দিল্লী নৰেন্দ্ৰ মোদী চৰকাৰক আগন্তুক দিনত যাতে আমাৰ যদি জনজাতিকৰণ অতি শীঘ্ৰে নকৰে তেতিয়াহ'লে বিজেপিক আমাৰ এৰিয়াত এণ্ট্ৰি আমি বন্ধ কৰি দিম কোনো ইলেকশ্যন হওক যিকোনো মিটিং মেল সব আমি বিজেপিক বন্ধ কৰি দিম আমি ইয়াৰ পৰা তেওঁলোকক সকীয়াই দিছোঁ সময় থাকোঁতে যাতে আমাৰ জনজাতিকৰণ কৰে কোচ ৰাজবংশীৰ লগতে 5 জনজাতিক যাতে জনজাতিকৰণ এইটো আমি অনুৰোধ জনাইছোঁ অন্যথা তেওঁলোকে ভয়াৱহ ৰূপ দেখাৰ কাৰণে সাজু হৈ থাকক চাওক সেইটো আমি এতিয়া বুজিবলৈ পাইছোঁ মানে যিটো KC খন দিছে কিন্তু এটা টুপ এটা দি থৈছে তাৰমানে KC খন দিছে ঠিকেই কিন্তু এটা 4খন জিলাক লৈ এখন KC দিছে আমি বৃহত্তৰ এটা জাতি কোচ ৰাজবংশী জাতি এটা বৃহত্তৰ আমাৰ সব এৰিয়াৰে আমাৰ ৰাজবংশী আছে গোটেই অসম জুৰি আমাৰ ৰাজবংশী আছে এই 4খন জিলালৈ KC খন দিছে এইটো আমি এটা ধন্যবাদও জনাইছোঁ কিন্তু সেইটোৱে সেই KC দি আমাৰ জাতিটোৰ কোনোদিন উন্নতি নহ'ব খালি 4খন জিলাক লৈ আমি চিন্তা চৰ্চা কৰি নলওঁ আক্ৰাচুই সেইটো ক্ষেত্ৰতে কৈছোঁ আমাৰ যিখন কমতাপুৰ আমাৰ যিটো ৰাজ্য আছিল কমতাপুৰখন আমাক লাগে অতি শীঘ্ৰে লাগে লগতে জনজাতিখন যাতে বিজেপি চৰকাৰে অতি শীঘ্ৰে আমাক দিয়ে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ